ঐ মাছলে গৈছিলুং এটা মাছে পালুং ঘৰলে আহি মই হুদাবাতে খালুং এনুদিনে ধৰি মাছ খাব এৰিলুং হুদাবাতকে মই প্ৰেমতে পৰিলুং যৌবন ৰিঙা ৰিঙা লাগে মন থাকো কেনেকৈ ঘৰৰ আগফালে দি ছোৱালীবোৰ যায় তাৰ মাজৰে জনীয়ে মোলে ঘূৰি চাই সেইজনী ভণ্টিক মোৰ সুধিবৰ মন যায় ভণ্টি তুমি খালি আছানে নাই আইয়া মাঘ ফাগুন চ'ত বহাগ চিঠি দিম দেহা ঐ কাগজতে লিখি দিম মোৰে দেহা ঐ পঠাই দিম চৰকাৰী ডাকত ৰজলা পিয়নে দেহা ঐ দিব কি ঐ নিদিয়ে মোৰে দেহা ঐ তোমাৰ কোমলীয়া হাতত ঐ কেৰেলা তিতা 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 হ'লেও ভাজি খাই তোমাৰ কথা মিঠা 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 কলিজা দহি যায় ঐ চাই যে এইমাত্ৰ গালে কেৰেলা তিতা 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 হ'লেও ভাজি খাই বুলি তাৰপিছত কি হ'লনো অকল তহঁতে গান গাব পাওঁ নেকি ময়ো গাব পাওঁ বুজিছ নহয় মানে মই ক'বলৈ গৈছোঁ বৰ ধুনীয়াকৈ গান গাইছে বুলি বাৰু কচোন ইমান দিন তিতা ফটা ৰ'দৰ পিছত আজি সেই 2-3 দিন বৰষুণ দিয়াত তহঁতৰ কেনে অনুভৱ হৈছে এই ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে আকৌ সেইটো মই বুজিছোঁ বুজিছ মুঠতে দেশৰ খবৰ ক দেশত কি চলি আছে সেইটো ক দেশ বুলিলেই নালাগে আদেশ দেশ বুলিলেই নালাগে আদেশ চা কথা আছে নহয় বোলে দেশেই নাটঘৰ ৰাইজেই ভাৱৰীয়া কোনে কি ভাও লোৱা হা সময় যে তাকৰ হয় ছাৰ কথাটো নোহোৱা নহয় নালিয়া কোৱা কথাটো একদম শুদ্ধ ছাৰ হয় কেলেই নহয়নো বাৰু তহঁতি কেতিয়াও নিউজ চেনেল নহয় জানো মানে নিউজ চেনেলত লিখিয়া আৰু য'ত খবৰবিলাক আনি মোক দি থাকহি বাৰু কচোন আজি খবৰটো কি হয় ছাৰ আজি দিনটোৰ বিগ ব্ৰেকিং নিউজ আজি ব্ৰেকিং নিউজটো আপোনালোকক জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আজি দিনটোৰ ব্ৰেকিং নিউজটো হ'ল তাজা খবৰটো হ'ল হয় সিধাক পোনে পোনে কিয় নকওঁ গোটেইখন লামডিং কাটি শিৱসাগৰ তিনিচুকীয়া ধেমাজি আৰু ঘূৰাই লৈ পিছত নালিয়া মানে আমাৰ গাঁৱৰ নাৱত মানে হৈছে গাঁৱৰ নাৱত কথা নি তাৰ কথা ইয়াৰ কথা তাত তেনেকৈ লগাই পোৱাত এক্সপাৰ্ট সেইকাৰণে আমাৰ গাঁৱত নাৱত বুলি কয় নাৱত মানে সাংঘাতিক মানে সাংবাদিক এতিয়া আমাৰ নালিয়া সাংবাদিকে কি কথা আমি সকলোৱে শুনোচোন নে কি মাৰিম কাটুপকে তই মোক এনেকুৱা বদনাম নেগাবি দেই বাৰু হ'ব দে নালিয়া নিউজটোকে দে হয় ছাৰ ব্ৰেকিং নিউজ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি জীয়াঢলৰ পানী বাগৰি আছে হয় ছাৰ বাগৰি আছে একদম শুদ্ধ কথা কৈছে ছাৰ তহঁতৰ ঘৰবিলাকো বুৰিছে নেকি হয় ছাৰ বুৰিছে ঘৰৰ ভিতৰত আঁঠু পানী হয় ছাৰ দুদিন বৰষুণ দিওঁতে যদি এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰে বাকী এসপ্তাহ 10 দিন বৰষুণ দিলে কি ফুটটো হ'ব দুদিন বৰষুণ দিওঁতে যে ইমান পানী আহিলে যে ক'পা কি ছাৰ জীয়াঢলৰ পানী আকৌ তহঁতি মনত ৰখাই থ এই বছৰ 14 তাৰিখ জুন মাহৰ 2023 চনৰ প্ৰথমটো জীয়াঢলৰ পানী আহিছে ছাৰ বানপানীটো কিবা আমাৰ জাতীয় উৎসৱৰ লিখা লগা নাইনে প্ৰত্যেক বছৰে আহিয়ে থাকে শুদ্ধ কথা কৈছ বানপানী হৈছে আমাৰ জাতীয় উৎসৱ প্ৰত্যেক বছৰে আহিয়ে থাকিব